নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ নিউজ নাই, চ' আপোনালোকক মই কেইটামান আপডেট দিওঁ বুলি আহিলোঁ। আজি আমাৰ প্ৰথম আপডেটটো হৈছে বাপুৰণ দাৰ ওপৰত। বাপুৰণ দাই নিজৰ ইউটিউব চেনেলত গুগল এডচেন্স পিন পাবলৈ সক্ষম হৈছে। মোৰ ফালৰ পৰা বাপুৰণ দালৈ মেনি কংগ্ৰেচুলেশ্যন। চ' আগবাঢ়িছোঁ আমাৰ ছেকেণ্ড আপডেটটোৰ ওপৰত। আজি আমাৰ ছেকেণ্ড আপডেটটো হৈছে নৱনীতি বাৰ ওপৰত। নৱনীতি বাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত 10K ফলোৱাৰ্ছ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। মোৰ ফালৰ পৰা নৱনীতি বালৈ মেনি কংগ্ৰেচুলেশ্যন। তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংকসমূহ দিয়া আছে, আপোনালোকে উইচ কৰিব পাৰে। যদি মই আজি ভিডিঅ'টো চাই ভাল পালে আৰু আপডেটকেইটা যদি আপোনালোকৰ অলপ ইউজফুল হ'ল, তেতিয়াহ'লে মোৰ আজি এই ভিডিঅ'টো লাইক কৰিব আৰু এটা সৰু চাই কমেণ্ট এটা দি থৈ যাব। আপোনালোক বন্ধু বান্ধৱীলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকে যদি এনেধৰণৰ আপডেটসমূহ সোনকালে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু তলত মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে, তাতো ফ'ল' কৰিব পাৰে।